Great morning friends, great morning genius. আজি হল দেওবাৰ. Today is Sunday. So আজি দিনটো আপোনাৰ কাৰণে আটাইতকৈ বেষ্ট দিন হয় আৰু হ'বই. আজি আপুনি যদি গভৰ্ণমেণ্ট জব হ'লে হয়, আজি আপোনাৰ কাৰণে এটা ছুটি দিন. স্কুল কলেজত যদি আপুনি পঢ়ি আছে, যদি আপুনি ষ্টুডেণ্ট হয়, আজি আপোনাৰ ছুটি দিন. এই দিনটোত আপুনি নিজক বেছি প্ৰাধান্য দিয়ক. আপুনি কি কাম কৰিবলৈ বাকী ৰৈ গৈছে সেই ক্ষেত্ৰত আপুনি বেছি গুৰুত্ব দিয়ক. আপুনি যিখন ছ'চাইটিত বসবাস কৰে, যিখন চহৰত বসবাস কৰে, যিখন ৰাজ্যত বসবাস কৰে, সেই ৰাজ্যৰ, সেই চহৰৰ, সেই গাঁৱৰ মানুহ বহুত আছে. সেই মানুহবোৰ নিচিনাৰ মেণ্টেলিটি যেনেকুৱা আপোনাৰ অকণমান ব্যক্তিক্ৰম হ'ব লাগিব. আপুনি জনা, আজিলৈকে আপুনি জনা যিমান সফল ব্যক্তি দেখিছে, সেই সকল ব্যক্তি আপোনাৰ নিচিনা, মোৰ নিচিনাই, কিন্তু তেওঁলোকৰ ভাৱনা আপোনাৰ মোতকৈ অকণমান ব্যক্তিক্ৰম. ব্যক্তিক্ৰম মানে কেনেকুৱা ব্যক্তিক্ৰম? এটাই ব্যক্তিক্ৰম, তেওঁলোকে কেৱল নিজক বহুত বেছি প্ৰাধান্য দিয়ে, তেওঁলোকে নিজক বহুত বেছি বিশ্বাস কৰে, তেওঁলোকে কেৱল নিজক বেছি প্ৰাধান্য দিয়ে. চ' ফ্ৰেণ্ডছ, আপুনি কেৱল নিজক প্ৰাধান্য দিয়ক. আপুনি আচলতে কি কৰিব বিচাৰে, আপুনি কোন ক্ষেত্ৰত আগবাঢ়ি যাব বিচাৰে, সেই ক্ষেত্ৰত আপুনি বিচাৰি উলিয়াওক. প্ৰতিটো দিনত, প্ৰতিটো মুহূৰ্তত নিজক আৱিষ্কাৰ কৰক. আৰু যদিহে আপুনি এজন মানুহ হয়, আপুনি নিশ্চয়কৈ যি কৰিব বিচাৰে সেয়া আপুনি কৰিব পাৰিব. আপুনি যেতিয়া আপোনাৰ নিজৰ চেহেৰাটো আপুনি কাপোৰখনত চাই, অৰ্থাৎ মিৰৰখনত চাই, কেতিয়াবা আপুনি কয়নে, দেখোন মই কালিতকৈ দেখোন আজি বেছি ধুনীয়াই হৈ গৈছোঁ, আগতকৈ বহু বেছি ধুনীয়া হৈ গৈছোঁ? সেয়া আপুনি কেতিয়াও নকয়. আপুনি কি কয়? আমাৰ বহুতে কি কয়, মই দেখোন আগতকৈ বেছি ধুনীয়া হোৱা নাই, মোৰ চেহেৰা দেখোন দিনক দিনে বেয়া হৈ গৈছে. আপুনি বিচাৰে কি? আপুনি যি বিচাৰে সেয়া ক'বলৈ আৰম্ভ কৰক. আপুনি টেলেণ্টেড হ'বতো বিচাৰে, কিন্তু আপুনি কয় মোৰতো আনৰ নিচিনা ইমান বুদ্ধি নাই, মইতো আনৰ নিচিনা ইমান টেলেণ্ট নহয়, মইতো আনৰ নিচিনা ইমান স্মাৰ্ট নহয়, এয়া মোৰ দ্বাৰা কেনেকৈ হ'ব? এইবোৰ বাক্য আজিৰ পৰা আপুনি ত্যাগ কৰক. এনেকুৱা ধৰণৰ যিমানবোৰ আপোনাৰ বাক্য আছিলে, সেই সমস্ত বাক্যবোৰ আপুনি এখন কাগজত লিখক আৰু জ্বলাই দিয়ক. আজিৰ পৰা এতিয়া এই মুহূৰ্তৰ পৰা এটা নতুন জীৱন যাপন কৰক. যদিহে মই এইখন পৃথিৱীত জন্ম লৈছোঁ, এজন মানুহ হিচাপে যদি মই জন্ম লৈছোঁ, ময়ো আনৰ নিচিনাকৈ, এজন সফল ব্যক্তিৰ নিচিনাকৈ ময়ো সফল ব্যক্তি হ'ব পাৰিম. এনে এটা মনোভাৱ আপুনি লওক, আপুনি নিশ্চয়কৈ সফল হ'ব. আপুনি সফল হ'ব পাৰিব. চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানেই. আজিৰ দিনটো আপোনাৰ কাৰণে বহুত বেষ্ট ডে হয়. থেংক ইউ, উইচিং ইউ দ্য বেষ্ট ডে অফ দ্য ডে. আপুনি যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, আপুনি ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো আপুনি দবাব নাপাহৰিব, কাৰণ প্ৰতিদিনাই ৰাতিপুৱা 5 বজাত যাতে মটিভেশ্যনেল ভিডিঅ' ন'টিফিকেশ্যন অতি সোনকালে আপোনাৰ মোবাইলত গৈ পায়গৈ. পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ. মোৰ লগত কওক, জয় আই অসম, মই ছাকচেছ হমেই. থেংক ইউ ছ' মাছ. জয় আই অসম.